হাই ফ্ৰেণ্ডছ, আজি মই ৰাস চাব ওলাই আহিলোঁ ৰাস্তাতে। মই ৰাস্তাৰ পৰা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ৰাতি 7টা বাজিলে। তাকে মই ডিউটিৰ পৰা আহিলোঁ, সেইকাৰণে ভাত খালোঁ, অলপ ৰেষ্ট কৰিলোঁ, তাৰপিছত ওলাই আহিলোঁ ৰাস্তালৈ। তাৰপিছত ইয়াত পতাৰ মই ৰাস্তাৰ মাজৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু দুমাহ হৈ গ'ল, বহুত দিন হৈ গ'ল মই ভিডিঅ' দিয়া নাই। তাকে আজিৰ পৰা ভিডিঅ'ত অলপ দিব চেষ্টা কৰিম। তাকে আজি ৰাস পূৰ্ণিমা, আজি অলপ আমাৰ গাঁৱৰ অলপ বেছি নহয় 2-3 কিলোমিটাৰ দূৰত আছে ৰাস পাতিছে, আৰু বেলেগ জেগাতো পাতিছে। যোৱা নাই, মোৰ লগৰ নাই, অকলে যে, সেইকাৰণে মই ৰাতি অকলেও বহুত দূৰলৈ যাবলৈ মন নাই। এজন ল'ৰাটো ধৰিছিলে, নগ'লোঁ, তথাপি ওচৰতে চাওঁ আৰু বুলি। ইমান ভাল লগৰ নাথাকিলেও অলপ ৰাতি যাবলৈও দিগদাৰ নাই, সেইকাৰণে গৈ আছোঁ অকলে। সেইফালে মোৰ বসন্তী অকলে, আৰু তাইকে ইয়াকে লৈ গৈ থাকোঁ আৰু। আপোনালোকে ব'লক আজি ৰাস, গাঁৱলীয়া ৰাস চাওঁ। দূৰত যাম বুলি ভাবিছিলোঁ, অলপ প্ৰগ্ৰামটো কেঞ্চেল কৰিলোঁ। মই আজি অকলে গৈ আছোঁ ৰাস চাবলৈ, কোনো লগৰ নাই, অকলে। এখন পাঁচআলি বন্ধ হৈ গ'ল, ইফালে চিধা এইফালে ৰাইট চাইডে যাওঁ, এইফালে মানুহে গৈ আছে, য'ত মানে তাতে চাম। 2-3 জেগাত ৰাস পাতিব লগাইছে। এখন নামঘৰ গেট, এখন আপোনাৰ ৰাস পথাৰ ওচৰত আছে। গেটৰ সোমোৱাৰ লগে লগে এখন পাব, সৰুকৈ বনাই থোৱা আছে আপোনাৰ পানীত। এইফালে কৃষ্ণই সাপৰ ওপৰত নাচি থকা, বাঁহী বজাই থকা দেখাইছে। আৰু এইফালে হাঁহ লগাই থোৱা আছে। মুঠতে সৰু সুৰাকৈ নিয়মটো কৰি থৈ দিছে আৰু ইয়াতে চাওক কি মজা লাগে, বাপৰে বহুত ধুনীয়া লাগিছে বাৰু। ইমানো ডাঙৰকৈ নহ'লেও, সৰু হ'লেও। আৰু মানুহ কিমান আহিছে, মোটামুটি আহিছে মানুহ চাবলৈ, আৰু ইমানো সময় হোৱা নাই এতিয়া। আমি বেলেগ জেগাত ৰাস চাব গৈছিলোঁ। আজি ৰাস ক'তো পতা নাই, আৰু এটা জেগাতে পাতিছে, তাতো সৰু সুৰাকৈ পাতিছে, নাচালোঁ। সেইকাৰণে আকৌ আগৰ জেগালৈকে চাবলৈ আহিলোঁগৈ। তাকে আকৌ আমি ঘূৰি আহিছোঁগৈ। আমি এনেই 1-1.5 ঘণ্টা মানে অটত ঘূৰিলোঁ। তাতে আগৰ জেগাতে এতিয়া আকৌ চাবলৈ যাওঁগৈ। তাত পাতিব বুলি ভাবিছিলোঁ, নাপাতিলে। বহুত মানুহ আহিছে, চাওক আপোনালোকে, পূৰা 90% মানুহ আহিছে ইয়াত। এইটো এৰিয়াত অকল এইটো জেগাতে পাতিছে, আৰু বহুত দূৰতে এবাৰ প্ৰায় পতাও নাই ৰাস। আমি গৈও আহিলোঁ, এনেই ঘূৰিবলগীয়া হ'ল। কেইটামান জেগাত অকণমান সৰুকৈ পতা আছে। আমি আকৌ আগৰ জেগাতে চাব আহিলোঁগৈ। আধা খণ্ড গ'লে, আধা বেছিয়ে গ'ল। এতিয়া 12টা বাজিলে, আৰু 1 ঘণ্টামান চাম, তাৰপিছত আমি ঘৰলৈ যাওঁগৈ। আকৌ আগতে ইয়াতে চাই থকালেও ভাল আছিলে, তথাপিও গুড মৰ্ণিং গাইজ, বন্ধুসকল। কালি ৰাতি ৰাস চালোঁ। ৰাতি অহাটো ভিডিঅ' নকৰিলোঁ, আৰু বহুত টোপনি লাগিলে। কেইবাটাও জেগাতো ঘূৰিলোঁ, ইমান ভাল নহ'ল। অকলে য'ত ফাৰ্ষ্টত গৈছিলোঁ, আমাৰ গাঁৱৰ ওচৰতে, তাতে ভাল আছিলে। তাতে লাষ্টত গৈ চালোঁগৈ। তাৰপিছত আপোনাৰ বেছি নহয় 1টামান বজাত আহিছোঁগৈ ৰাতি। পূৰা টোপনি, আকৌ আজি সোনকালে উঠিব লগা হ'ল। আকৌ সেইকাৰণে এতিয়া অলপ পতাৰ নাজাৰাকৈ চাওঁ। বাঁহনিৰ তলত আছোঁ, চাওঁচোন পতাৰ লৈ নোযোৱা বহুত দিন হ'ল। ইফালে পূৰা ধান কাটি থৈছে, সেইফালে চাওক পূৰা ধান কটা হৈ গ'ল। আৰু চাওঁচোন আজি পতাৰটোকে চাওঁ, কি ইমান আগবাঢ়িছে মানুহবিলাকে।
এতিয়া পথাৰত যাওঁ, পথাৰত ধান কটা হৈছে, আকৌ ইফালে নৰাও কাটি থোৱা আছে, তাকে আমি চাবলৈ যাওঁগৈ। আপোনাৰ বহুত দিন হ'ল, আজি দুমাহ বেছি হৈ গ'ল পথাৰ নোযোৱা, তাকে আজি চাব যাওঁ। এইখনে হ'ল আমাৰ দাননি পথাৰ, ইয়াৰ পৰা পথাৰ আমাৰ ঘৰৰ পাছফালৰ পৰাই এখন আমাৰ দাননি। পৰা চাওক আপোনালোকে সেউজীয়া সেউজীয়াকৈ হৈ আছে পাতবিলাক, চাওক কি মজা লাগে বাৰু। প্ৰায় কিছুমানে ধান কাটিলে, কিছুমানে কটা নাই, সময়ো হোৱা নাই।